Hello guys, মই মেচিয়ান ৰাজ. This is my first blog. মই যাদু, ফুড, ট্ৰেভেল আৰু ছায়েন্সৰ ওপৰত ব্লগ আপোনালোকৰ আগত দিম. মই আশা ৰাখিছোঁ আপোনালোকে মোৰ এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব. হেল্ল' গাইজ, আজি মই চাবলৈ আহিছোঁ যাদু. আৰু এইটো আগতে চোৱা যাদুৰ নিচিনা নহয়, সম্পূৰ্ণ বেলেগ এটা কনচেপ্ট. এই কনচেপ্টটো মেণ্টেলিজিম বুলি কয় আৰু টেলিপৰ্ট বুলি কয়. আৰু এইটো পূৰা ট্ৰেণ্ডত থকা এটা যাদু, কিন্তু মই কেতিয়াও চোৱা নাই বা উপভোগ কৰা নাই. গতিকে আজি ভালদৰে আপোনালোকক ভিডিঅ'ত দেখুৱাম কেনেধৰণৰ. আৰু এখেত হৈছে এক্সপাৰ্ট আৰু ৰাজদেৱ. আজি ধুনীয়াকৈ যাদু দেখাব মেজিচিয়ান ৰাজদেৱে. আৰু আপোনালোকক ষ্টাৰ্টিঙৰ পৰা ভিডিঅ'টো উইদাউট মানে পজ ভালকৈ কেপচাৰ কৰি আনকাট ভিডিঅ' এটা আপোনালোকক দেখুৱাম. গতিকে চাই থাকিব ভিডিঅ'টো এণ্ডিঙৰলৈকে এটা নতুন যাদু উপভোগ কৰিবলৈ কাৰণে, যাৰ নাম হৈছে মেণ্টেলিজিম. হেল্ল', মই আৰম্ভ কৰিব লৈছোঁ মোৰ ফাৰ্ষ্ট মেজিক ইজ কল্ড টেলিপেথি. I have some cards, 1, 2, 3, 4 and 5 cards. Same also here, 1, 2, 3, 4, 5. Okay. ইয়াত আছে ব্লেক কাৰ্ড আৰু এইখিনি হৈছে ৰেড কাৰ্ড. মই দেখুৱাই দিম গোটেইখিনি বস্তু. অলপ ওচৰৰ পৰা দেখাই দিছোঁ মই ৰাইজ. ফুল্লি ব্লেক. এইখিনি হৈছে ব্লেক কাৰ্ড. ইয়াতে দুটা ডেক আছে কাৰ্ডৰ, পাঁচখনকৈ কাৰ্ড আছে. এইটো এই কাৰ্ড, এই ডেকটো ফুল্লি ব্লেক এণ্ড দিছ ডেক ইজ হৈছে ৰেড কাৰ্ডছ. ফুল্লি ৰেড কাৰ্ড. অ'কে. দুইটা মই বেলেগ বেলেগে থৈছোঁ. এইটো মই টাৰ্ণ কৰিলোঁ ইয়াত ফেচ ডাউন, এইখিনি মই ফেচ ডাউন কৰিলোঁ. অ'কে. মই এতিয়া দলৰ যিখন ৰেড কাৰ্ড সেইখন মই ইয়াত আনিলোঁ আৰু এইফালৰ যিখন ব্লেক কাৰ্ডখন মই ইয়াত আনিলোঁ. চিংগুল কাৰ্ড আনিছোঁ দেই, এখন আছে. এতিয়া মই এইখন মই ইয়াৰ তলত মই দি দিলোঁ. ৰেড কাৰ্ডখন মই ইয়াৰ তলত দিলোঁ আৰু ব্লেক কাৰ্ডখন মই ইয়াৰ তলত দিলোঁ. অ'কে. এতিয়া কি হ'ল, মই ইয়াৰ ৰেডখন ইয়াত দিলোঁ. এতিয়া ডেকখিনি কেনেকৈ আছে বাৰু? এইটো ব্লেক ডেক আছিলে, এইটো ৰেড ডেক আছিলে, হয়নে? এতিয়া যদি মই চাওঁ লৈ পেলাই, এতিয়া মই এখন কাৰ্ডে আনিছিলোঁ. এতিয়া যদি চাওঁ ইয়াৰ গোটেইখিনি ৰেড. বাহ, কি আচৰিত গাইজ, দেখিছে? ব্লেক কাৰ্ডখিনি গোটেইখিনি ৰেড হৈ গ'ল, কিন্তু থোৱা হৈছিলে এখন কাৰ্ড. আৰু ইয়াত মই সেইখন ওচৰৰ পৰা দেখাই দিওঁ ধুনীয়াকৈ. আৰু মই ব্লেকখন থৈছিলোঁ. এতিয়া যদি চোৱা যায় ব্লেকখন আছে গোটেইখিনি ইয়াত ৰেড ব্লেক. এইটো কি আচৰিত যাদু! কাৰ্ডৰ যাদু বহুত দেখিছোঁ, কিন্তু এইটো খুবেই এটা ইউনিক আৰু এটা আচৰিত যাদু দেখিবলৈ পালোঁ. খুব ভাল লাগিছে. এয়া দেখিছে গাইজ, ৰেড টু ব্লেক হৈ গ'ল আৰু ব্লেক টু ৰেড হৈ গ'ল. খুব ভাল লাগিলে. Thank you. Okay. My next magic is dice magic. মই কেমেৰাটো অলপ আগলৈ আনিবৰ কাৰণে অনুৰোধ জনালোঁ. এইটো মই দাঙি দিলোঁ. ইয়াত কি আছে? 1, 2, 3, 4, 5, 6 ডাইচ. ইয়াত 6টা ডাইচ আছে. 1, 2, 3, 4, 5, 6 ৰাইট. অ'কে. এতিয়া মই ইয়াত একো নাই, ব্লেংক দেই. এইটো মই ঢাকি দিলোঁ, ইয়াত ঢাকি দিছোঁ. এতিয়া মই তোমাক এটা মই হেৰি কৰিলোঁ, তোমাক মই ডাইচটো দিলোঁ. এই ডাইচটো তুমি চাবল কৰিবলৈ এয়াৰপৰ্ট পেলাই দিয়া. চাবল কৰিবলৈ এয়াৰপৰ্ট তুমি পেলাই দিয়া. খালি ডাইচটো হাতত লৈ চাবল কৰিবলৈ ইয়াতে ভিতৰতে 6টা ডাইচ অলৰেডি আছে গাইজ. আকৌ দেখাই দিছোঁ. আকৌ দেখাই দিয়া হৈছে 1, 2, 3, 4, 5, 6 আৰু মোৰ হাতত আছে এটা. এতিয়া মোক অনুৰোধ কৰা হৈছে চাফল কৰি ইয়াত পেলাই দিবলৈ. গতিকে মই আপোনালোকে আকৌ দেখাই দিছোঁ. মই ইয়াত সব হেৰিকে আছে দেই. 1, 2, 3, 4, 5, 6 অ'কে. মই এতিয়া মই এইফালে
আৰু এটা ডাইচ মই এতিয়া আমি চাবল কৰি পেলাই ওপৰত পেলাই চাফল দিওঁ কৰি ইফালে ধুনীয়াকৈ কৰি লওঁ অ'কে যিমান চাবল কৰা কৰি লৈছোঁ অলপ সময় তাৰপিছত নাই, নহ'লে নপৰিলে। আকৌ এবাৰ কৰিব লাগিব ইয়াত পেলোৱা অঁ এইবাৰ Okay. পেলালোঁ কি পৰিলে আপুনি ডাইৰেক্ট কি 6 দেখিছে? বাপৰে ডাইৰেক্ট 6 ছয় ডাইৰেক্ট 6 এতিয়া ফ'কাছটো মই ইয়াতে ফ'কাছ কৰি দিবৰ কাৰণে কৰিলোঁ Okay. এওঁ পৰিলে 6 পৰিলে এনে তাৰ যিখিনি ডাইচ আছিলে 1 2 3কে সজাই থোৱা আছিলে এতিয়া মই দাঙি দিলোঁ বাহ কি আচৰিত গোটেইখিনি আপোনালোকে দেখিছে মই আকৌ এবাৰ ভালকৈ দেখুৱাই দিছোঁ চব ছয় 1 2 3 4 5 6 তেনেকৈ আছিলে এতিয়া হৈ গ'ল চব 6 থেংক ইউ এই আমাৰ যাদু এটা কথা আছে কাৰ্ডৰ যাদু যেতিয়ালৈকে দেখুওৱা নহয় দেৱাটো সম্পূৰ্ণ যাদুকৰ নহয় বুলি কয় আজি মই কাৰ্ডৰ যাদুটো অলপ বেলেগ ধৰণে মই দেখাবৰ কাৰণে মই চেষ্টা কৰিম অলপ ইউনিক টাইপৰ যিটো বৰ্তমান কাৰ্ডৰ টেকনিকে আমি জানো যে এটা দেশত 52খিলা কাৰ্ড থাকে জেক অফ ডায়মণ্ড কিং অফ হাৰ্ট এটচেট্ৰা এটচেট্ৰা ঠিক তেনে মই কি কৰিছোঁ মোবাইলৰ নোট বুলি এটা হেৰিত মই গোটেই কাৰ্ডবিলাকৰ নাম লিখি থৈছোঁ আৰু এই ডেকটো মই ইয়াতে ৰাখিছোঁ কিবা ফ'কাছ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ মই কাৰ্ড ডেকটো এটা কমপ্লিট কাৰ্ড ডেক 52খিলা কাৰ্ড আমি ইয়াতে থৈ দিছোঁ এতিয়া আমি চালোঁ কাৰ্ডৰ ডেকটো ইয়াত থৈ দিয়া আছে এতিয়া এতিয়া মই মঞ্জিমাক এটা অনুৰোধ কৰিম তাই যিকোনো এটা সংখ্যা ভাবিব ক'লোঁ 1 to 52 ভিতৰত যিকোনো এটা সংখ্যা মনতে হ'ব ঠিক আছে ভাবিলোঁ কি ভাবিলা 18 চেঞ্জ কৰিবা নাই নকৰোঁ ফাইনেল ফাইনেল অ'কে এতিয়া মই মোৰ মোবাইলটো ল'লোঁ মোবাইলত মানে নোট বুলি মোৰ হেৰি এটা আছে নোটটো বিচাৰিব লাগিব মই গাইজ মোবাইলতে ফ'কাছটো কৰি দিম মোবাইলত ফটো ফ'কাছ ইয়াত মোৰ নোটটো আছে এইটো নোটটো দেই নোটত আছে তোমাৰ মোৰ নোটত মই গোটেইখিনি হেৰি কৰি দিছোঁ চেলিব্ৰিটি এইটো কমনলি চিলেক্টেড কাৰ্ড ইয়াত মই গোটেই তোমাৰ নামবোৰ লিখি থৈছোঁ চাব পাৰে এক নম্বৰ আছে কুইন অফ হাৰ্ট এছ অফ স্প্ৰেড এই ভাবিছিলে 18 এই ভাবিছিলে 18 ভাবিছিলে 18ত আছে কি মই নকওঁ তুমি ভালকৈ পঢ়ি দিয়া 18ত আছে কিংছ অফ হাৰ্টছ কিংছ অফ হাৰ্ট যদি তুমি যদি 17 ভবালে কি হ'লহেঁতেন 17 যদি ভবা হ'লে হ'ল হয় 4 অফ ডায়মণ্ডছ আৰু 19 ভবা হ'লে 19 ভবা হ'লে হ'ল হয় 8 অফ স্পেডছ স্পেচ আৰু এই তুমি ভাবিলা 18 হয়। তাত আছে কিংছ অফ হাৰ্ট অ'কে এইটো ডেক ৰ'ব মই অকণমান এইটো ডেকটো কেমেৰা এংগলটো আনি দিম এইটো ডেকটো ইয়াতে আছে মই অনুৰোধ কৰিলোঁ তুমি গোটেই কাৰ্ডখিনি চাবৰ কাৰণে মই অনুৰোধ কৰিলোঁ কাৰ্ডখিনি তুমি চোৱা মই কাৰ্ডখিনি মই নুচোঁ কাৰ্ডখিনি তুমিয়ে চোৱা চাই পেলাই ইয়াত দেখিবা গোটেই তাত যোৱাৰ মাজত অনলি কিং অফ হাৰ্টখন তোমাৰ কিং অফ হাৰ্ট তুমি কিং অফ হাৰ্ট পাইছা কিং অফ হাৰ্টখন উল্টা হৈ আছে বাকী চব কাৰ্ড তুমি চিধা হৈ আছে তুমি চোৱা হয় নেকি তুমি নিজে কেইবাৰটো লাগিল মই ধৰি দিছোঁ ধৰি দিয়ক এতিয়া মই কি কৰিম এইখন লৈ ল'ম হয় গোটেই কাৰ্ডখিনি তুমি লোৱা পুৰা ডেকটো মই লৈ লৈছোঁ হয় লৈ পেলাই তুমি এনেকৈ লৈ ল'ব পাৰিম পাৰিবা তাৰপিছতে তুমি গোটেইখিনি চোৱা এনেকৈ চাব পাৰে চাব পাৰে কাৰ্ড ছেইম এতিয়া মই এইফালে কৰি দিওঁ নালাগে কৰিব তুমি এনেকৈ তুমি কৰি পেলাই তুমি চোৱা তাতে তুমি এখন কাৰ্ডে তুমি হেৰি পাবা এনেকৈ কৰি মই এতিয়া এনেকৈ চাই দিব পাৰিম তলফালে কোনখন তোমাৰ ফেচ আপ হৈ আছে অ'কে এতিয়া মই শুনত ওলোৱা মতে মোৰ কিং অফ হাৰ্টছখন মই পাব লাগে কাৰণে মই 18 নম্বৰটো চিলেক্ট কৰিছিলোঁ হয়নে এখন কাৰ্ড এইখন গাইজ চাব পাৰিছে এইখন উল্টা হৈ আছে এখন কাৰ্ড অ'কে এইখন মই এতিয়া টানিম সঁচাকৈ গাইজ দেখিব পাৰিছে
এইখন হৈছে কিং অফ হাৰ্টছ আৰু এইটোৱে নম্বৰত আছিলে 18 নম্বৰত আৰু একেটা কাৰ্ডে ইয়াত উল্টা হৈ আছিলে এই গোটেই ডেকটোত বাকী মই দেখুৱাই দিম ইয়াত এখনো যদি উল্টা কাৰ্ড আছে গোটেই বাকী কাৰ্ডছবোৰ সিধা বাহ কি আছে থেংক ইউ এইবাৰ আৰু কি যাদু আছে নেক্সট মই লৈ পেলাই আহিছোঁ চেম তেনেকৈ কাৰ্ডৰ এটা টিক্স লৈ পেলাই আহিছোঁ আৰু ইয়াত মোক সহযোগ কৰিবৰ কাৰণে মই তোমাক অনুৰোধ জনালোঁ এই ডেকটো তুমি যিমান ইচ্ছা তুমি ছাপোৰ্ট কৰা মই কেমেৰাত ধৰি দিছোঁ তোমাৰ যিমান খুচি তুমি ছাপোৰ্ট কৰা যেনেকৈ তোমাৰ ইচ্ছা যায় তুমি তেনেকৈ তুমি ছাপোৰ্ট কৰা এইখিনি কাৰ্ড পুৰা 52 কাৰ্ডৰ ডেক হা আৰু মই এয়া ছাফল কৰি দিম ভালকৈ কৰি দিছোঁ এবাৰ ছাফল কৰি এনেকৈ ভাগ কৰি যিমান ইচ্ছা তুমি যেনেকৈ তোমাৰ ইচ্ছা যায় তুমি তেনেকৈ ছাপোৰ্ট কৰা তোমাৰ যেনেকৈ ইচ্ছা যায় তুমি তেনেকৈ ছাপোৰ্ট কৰা দেই প্ৰপাৰ ছাফলিং এটা হৈ গৈছে আমাৰ ছাফলিং ইতিমধ্যে এতিয়া মই ডেকটো নাই মোক দিব নালাগে তুমি মোক দিব নালাগে এতিয়া তুমি ইয়াৰ পৰা 13খন কাৰ্ড য'ৰ পৰা তুমি 13খন কাৰ্ড উলিয়াই দিয়া ঠিক আছে ইয়াৰ পৰা মই এতিয়া 13টা কাৰ্ডৰ হেৰি কৰিম ফেচ ডাউন কৰিবলৈ উলিয়াবা এনেকৈ ইয়াতে 13খন এখন তুমি দি দিয়া খুচি মতে তোমাৰ য'ৰ পৰা দিয়া তোমাৰ 4 এনেকৈ 5 6 7 8 9 10 11 12 13 অ'কে ডেকটো থৈ দিছোঁ ডেকটো থৈ দিয়া মই কেমেৰা লৈ লৈছোঁ তুমি কেমেৰা লৈ লোৱা ইয়াত তুমি 13খন কাৰ্ড দিলা তুমি আকৌ ছাপোৰ্ট কৰিবা তুমি অ'কে মই ছাপোৰ্ট কৰি দিছোঁ ছাপোৰ্ট কৰি দিয়াৰ পাছত আকৌ তোমাক মই দিছোঁ আকৌ মই তোমাক দিছোঁ তুমি ইয়াৰ পৰা তিনিখন কাৰ্ড তুমি ফেচ ডাউন কৰি পেলাই মই আকৌ লৈ লৈছোঁ ফেচ ডাউন কৰি পেলাই তুমি উলিওৱা এতিয়া মই ফেচ ডাউন কৰি ইয়াৰ পৰা যিকোনো 3খন কাৰ্ড থ'ব পাৰিম ফেচ ডাউন কৰি গতিকে মই মাজৰ পৰা এখন দিবলৈ বিচাৰিছোঁ ফেচ আপ কৰি পেলাই ফেচ আপ কৰি পেলাই থ'বা দেই ফেচ আপ কৰি পেলাই ফেচ আপ কৰি পেলাই থোৱা মানে দেখুৱাকৈ হয় হয় দেখুৱাই পেলাই এয়া প্ৰথমখন কাৰ্ড তাৰপিছত আৰু এখন কাৰ্ড লৈ ল'ম এয়া দ্বিতীয়খন তাৰপিছত লাষ্টৰখন ছেইম এই 13খন যিখন মই চুজ কৰিছিলোঁ তাৰ পৰাই 3খন কাৰ্ড দিয়া হৈছে এখন হৈছে 3 নম্বৰ কাৰ্ড 3 নম্বৰ কাৰ্ড চিজিল কৰি পেলাই থৈছোঁ দেই ইয়াতে কি কাৰ্ড আছে এবাৰ কৈ দিয়া 594 13 সংখ্যাটো মোৰ খুব প্ৰিয় খুব ফেভাৰিট মোৰ সংখ্যা সকলোৱে বেয়া বুলি কয় ভাল লাগি কিন্তু মোৰ 13 লৈ পেলাই মই ইয়াতটো কৰিছোঁ ইয়াত আছে 5994 আৰু আমিতো 5ৰ লগত কেইখন কাৰ্ড মিলালে তোমাৰ হেৰি হ'ব 13 হ'ব 5ৰ লগত কেইখন কাৰ্ড ইয়াত যদি আমি যোগ কৰোঁ 8খন অ'কে মই তোমাক অনুৰোধ কৰিলোঁ ইয়াৰ পৰা তুমি 8খন কাৰ্ড ইয়াত দিবৰ কাৰণে মই অনুৰোধ জনালোঁ মই এনেকৈ ইয়াৰ পৰা লৈ ইয়াতে 8খন ইয়াত কাৰ্ড দি যাম 1 2 3 4 5 6 7 এয়া 8 হ'ল কি না অ'কে তাৰপাছত ইয়াত 9 আছে 9 লগত কেইখন কাৰ্ড মিলালে 4খন তুমি 4খন কাৰ্ড ইয়াত দিবৰ কাৰণে অনুৰোধ কৰিলোঁ 10 11 12 আৰু এখন লাষ্ট 13 আৰু ইয়াৰ লগত কেইখন কাৰ্ড যোগ দিলে হেৰি হ'ব ইয়াৰ লগত 9খন চাগে 9খন 1 5 তেনেকৈ হিচাপ কৰিব 6 এক ছেকেণ্ড এইখন এয়া পাছত দিম নেকি এনেকৈ দিব পাৰিম একো নাই 4 হ'ল 5 6 7 হ'ল দেই 8 9
এঘাৰ 11 বাৰ 12 আৰু লাষ্ট এখন 13 13 হা এতিয়া আমাৰ ইয়াত ফেচ আপ হ'বলৈ কেইখন আছে 5 9 আৰু 4 এতিয়া এইকেইটা যদি আমি যোগ কৰোঁ কিমান হ'ব এফালে 14 হ'ব 14 আৰু 4 হেৰি আকৌ 19 হ'ব কি ন 14 নহয় 14 18 হ'ব 18 হ'ব নাম্বাৰ 18 নাম্বাৰ এই ডেকটো তুমি চাফল কৰিছা মই চোৱা নাই এতিয়া মই ইয়াত তোমাৰ নাম্বাৰ 18 নম্বৰ কাৰ্ডখন কি হ'ব তুমি কোনেও ক'ব নোৱাৰে হয়নে নহয় কিন্তু মই মোৰ নিজৰ মাইণ্ড পাৱাৰ দি পেলাই কৈছোঁ 18 নম্বৰ কাৰ্ডখন হ'ব ব্লেক কালাৰটো টু ইয়া ঠিক আছে মই তোমাক চাবৰ কাৰণে অনুৰোধ জনালোঁ অ'কে মই কেমেৰাটো মই ধৰি দিছোঁ ব্লেক কালাৰ 2 নাম্বাৰ 18 কালাৰ 2 খন মই দিয়া চাই দিম এইফালে অকণমান কেমেৰাটো কৰি দিবা কেমেৰাটো ইয়াত কৰি দিছোঁ এতিয়া 1 2 চৰি বেছি লাগিছে 2 3 4 5 6 7 8 9 10 11 12 13 14 হ'ল ন 15 16 17 18খনে হ'ব 18 হয় 18 এইখনে হৈছে আমাৰ কাৰ্ড ইয়াত মই ৰাখি পেলাই এয়া হৈছে গাইজ যিখন কাৰ্ড কোৱা হৈছিলে সেইখনে ওলাইছে এইটো বহুত আচৰিত লাগিলে মোৰ দেখি মই আগতে এনেকুৱা যাদু কেতিয়াও দেখিয়ে পোৱা নাই যিখন কাৰ্ড ক'লে সেইখন কাৰ্ডে পাই গ'লোঁ খুব ভাল লাগিলে বঢ়িয়া অ'কে মোৰ নেক্সট আইটেম কাৰ্ডৰ আইটেম এটা দেখাম এইটো কাৰ্ড মই চাফল কৰি দিছোঁ মই চাফল কৰিছোঁ সকলোৱে দেখিছে এইটো চেম ডেক নে আমি যিটো আগতে ব্যৱহাৰ কৰিছোঁ চেম ডেকটোৱে তাৰপাছত এতিয়া মই এই তোমাক এটা অনুৰোধ কৰিলোঁ এই ওপৰ চাফল কৰি দিলোঁ চাফল কৰাৰ পাছত এই ওপৰ কাৰ্ডখন কি আছে চাবৰ কাৰণে অনুৰোধ জনালোঁ ওপৰখন তোমাক দেখুৱাই নাই মোক দেখাব নালাগে এইটো মানে মই খালি ৰাইজক দেখাব পাৰিম ৰাইজক চোৱা আৰু ৰাইজক দেখুওৱা আৰু কাৰ্ডখন তুমি থৈ দিবা ঠিক আছে এই কাৰ্ডখন দেখিছে এই কাৰ্ডখন দেখুওৱা হোৱা নাই ৰাজেশক মোৰ ওচৰত থৈ দিয়া হৈছে আৰু মই খুব কিন্তু মানে বেয়া এনেকৈ থৈ দিছোঁ মই কিন্তু খুব বেয়া আৰ্ট কৰোঁ দেই মই কাৰ্ডখন মই কি মাইণ্ডত আহি পেলাই গেছ কৰি পেলাই মই কাৰ্ডখন আৰ্ট কৰিম দেই ঠিক আছে কাৰ্ডখন মই আৰ্ট কৰিছোঁ একচুৱেলি মাল্টিপল কেমেৰাজ হ'লে আৰু ধুনীয়াকৈ ওলায় মেজিকখিনি তথাপিও আমি যিমানখিনি পাৰিছোঁ সিমানখিনি এটা কেমেৰাত কেপচাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ মেজিকখিনি হৈ আছে মই কিন্তু খুব বেয়া আৰ্ট কৰোঁ অ'কে ফাইনেল ডাউন মই আৰ্ট কৰিলোঁ গেছ কৰি পেলাই মই কাৰ্ডখন মই চোৱাও নাই এতিয়া কাৰ্ডখন মই তোমাক দেখুৱাই দিছোঁ এইখন কাৰ্ড হয়নে বাৰু এইখন কাৰ্ড হয়নে নহয় চিয়'ৰ নহয় ফাইনেল মোৰতো যাদু কেতিয়াও ভুল হ'ব নোৱাৰে আমাৰ যাদুকৰৰতো কেতিয়াও ভুল হ'ব নোৱাৰে চিয়'ৰ নহয় তেনেহ'লে মোৰ যাদুকৰ ভুল হ'ব নোৱাৰে অলপ বাৰু মই হেৰি কৰি চাওঁ মোৰ নিজৰ যাদু কৰিবলৈ চাওঁ বাহ
কাৰণ আমি যাদুকৰ কেতিয়াও ভুল হ'ব নোৱাৰে এইখন হয়নে বাৰু একজেক্টলি ৰাইট হয় থেংক ইউ অ' মাই গড মই ভাবিছিলোঁ যাদুত কিবা খেলি মেলি হোৱাৰ বাবে ৰখাব লাগিব বুলি ভিডিঅ'টো মই একদম আচৰিত চাব পাৰে এইখন একদম সাধাৰণ স্কেটছ পেনেদি কৰা এটা আৰ্ট আৰু এইখনে হৈছে কাৰ্ড এইটোৰ কাৰণে মানে চিৰিয়াছলি এনেকুৱা যাদু কৰা কোনো নাই চাগে আমাৰ অসমত খুব নাই আছে কিন্তু আমি জানা নাই মানে জানিবলৈ বাকী আছে ৰাইজক বহুত আছে এতিয়া মই এইখিনিতে কথাটো কৈছোঁ মোৰ লগত মেজিক কৰে জি.বি. কিশোৰ দা বিশ কিশোৰ অসমৰ মন আছে বিক্ৰম তালুকদাৰ তেওঁলোকে নিজৰ খুব ধুনীয়া কাম কৰিছে মোৰ তাৰ মাজত এজন সৰু এইখন মই হেৰি কৰি দিলোঁ থেংক ইউ মই বহুত জেগাত দেখুৱালোঁ মোৰ লাষ্ট এটা আইটেম দেখাব ওলাইছোঁ মেণ্টেলিজম আইটেম মোৰ ওচৰত তিনিখন কাৰ্ড আছে তিনিখন মোৰ কাৰ্ড আছে মোৰ ওচৰত কাৰ্ডছখিনি মই ওচৰৰ পৰা দেখাব পাৰিম অ'কে চিয়'ৰ ডেফিনেটলি আমাৰ কোনো লোকধাক নাই এইখনত আছে হেড এইখন আছে হেড ষ্টিক এইটো হৈছে আমাৰ যাদুকৰৰ যিটো ষ্টিক আৰু এইটো যাদুকৰ ফেভাৰিট বস্তু কাৰ্ডছ অ'কে এতিয়া মই তোমাক এটা অনুৰোধ কৰিলোঁ তুমি ইয়াক যিকোনো এটা কাৰ্ড তুমি চিলেকশ্যন কৰা মনত কৰিব লাগিব অ'কে যিকোনো এটা কাৰ্ড তুমি চিলেকশ্যন কৰা কৰিলা ফাইনেল কৰিলা চেঞ্জ কৰিবা নকৰা মই গম পালোঁ কিন্তু তুমি কোনটো কাৰ্ড চিলেকশ্যন কৰিছা কিন্তু মই তোমাক জানিব বিচাৰিছোঁ তুমি কোনটো কাৰ্ড কৰিছা বাৰু মই কৰিছোঁ হেড অ'কে হেডটো কৰিছা চিয়'ৰ মই ইয়াত তোমাৰ কিবা আনিবৰ কাৰণে অনুৰোধ জনালোঁ ইয়াত চোৱা ইয়াত 3টা কাৰ্ডে আছে কিন্তু হেডত মই টিক মাৰি থৈছোঁ বাকীকেইটা বাকীকেইটাত কিন্তু কোনো হেৰি নাই মজা লাগিলে এইটো একদম কেনেকে একদম ভাল লাগিলে এইটো থেংক ইউ আৰু মই নেক্সট ভিডিঅ'ত আৰু যাদু দেখুৱাম খুব ভাল যাদু দেখুৱাম বুলি মই কথা দিছোঁ থেংক ইউ